আছিলোঁ আমি ইউ পি পি এল দলতে মেম্বাৰ হৈ আছিলোঁ, কিন্তু ইমান দিনে যিখিনি আমি আছিলোঁ ইউ পি এল দলত সেইবিলাক যিখিনি আমি পাব লাগিছিল সেই হিচাপত আমি সা সুবিধাখিনি নাপালোঁ। কাৰণ আমি যিখিনি আমাৰ ৰাস্তা আমাৰ যিটো ঘৰৰ আগেদি যিটো ৰাস্তা গৈছে সেই ৰাস্তাটো একাঠো বোকা হয়, এটা নদী আছে ওচৰতে, সেই নদীটোৰ পৰা অলপ পানী উঠে। সেই নদীৰ যিখিনি পানী সেই নদীৰ পানীখিনি ৰোধ কৰিবৰ কাৰণে বা অলপমান মাটি দিলে সেই মাটিখিনি দিলে আমাৰ কমচে কম আমি বোকাখিনি খচিব নালাগে। সেইটোকে লৈ বেয়া লাগিছে অলপমান মনটোত। আৰু কৰিছিলোঁ সক্ৰিয়ভাৱে ইউ পি পি এল দলত কামো কৰিছিলোঁ, কিন্তু কোনো ধৰণৰ আমি সা সুবিধা নোপোৱাৰ কাৰণে আজি আমি চক্ৰধৰ বড়োৰ লগত আমি যোগদান কৰিব লগা বাধ্য হ'লোঁ। আৰু আমি জানো যে বৰ্তমান চেণ্ট্ৰেলত বিজেপি চৰকাৰ আছে বা আমাৰ অসমত বিজেপি চৰকাৰ আছে। যদি আমি কোকৰাঝাৰতো বিজেপি চৰকাৰ পাই যাওঁ, হয়তো আমাৰ কামখিনি আৰু সুচাৰুভাৱে চলি যাব বুলি আমি আশা কৰিছোঁ। গতিকে যিখিনি আমি যোগদান কৰিলোঁ আজি, তাকে আমি আনন্দিত হৈছোঁ। গতিকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ বিজেপি চৰকাৰক, আৰু গোটেইখিনি কাম আমাৰ চাব বা আমি ধুনীয়াকৈ চলি যাম বুলি এটা আশা কৰিছোঁ। বাছ আছিলোঁ বৰ্তমান মেম্বাৰ বৰ্ডত আছিলোঁ আমি। মেম্বাৰ বৰ্ডত থাকিও আমি যিখিনি আমাক যোগদান কৰিব লাগিছিল আমাক বা যিখিনি বিচাৰিব লাগিছিল সেই হিচাপত আমাক কোনো ধৰণৰ আমাক নিবিচাৰিলে। সেইটো কাৰণে আমি ইমান এটা ভাল নালাগে আমি বিজেপি দলত যোগদান কৰিলোঁ। কি আশা দেখিছে বিজেপিৰ পৰাই গাঁওখনক লৈ? আপোনাৰ কি সপোন আছে কওকচোন। আমাৰ সপোন এইটোৱে, আমাৰ ৰাস্তাটো ধুনীয়া হ'ব লাগে, গাঁৱৰ মানুহৰ বা মেডিকেল এখন বা নামঘৰ এটা বা যিখিনি আমাক সুবিধা লাগে সেই সুবিধাখিনি আমাক যদি আমি বিজেপি চৰকাৰত পাওঁ, সেইটোকে আশা কৰি বিজেপি চৰকাৰত যোগদান কৰিছোঁ।